ডেভিছ ডিজাইনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এযোৰ ঘিচা কাপোৰ লৈ আহিছোঁ য'ত ফেব্ৰিক প্ৰিণ্ট কৰা হৈছে। আহকচোন চাওঁ কেনেদৰে কৰিলোঁ কাপোৰযোৰ। বিয়াৰ চিঠিৰ খাম এটা ব্যৱহাৰ কৰি গোটেই কাপোৰযোৰত ফুলবোৰ আঁকি লোৱা হৈছে আৰু ইয়াত 3টা কালাৰ বিশেষকৈ ব্যৱহাৰ কৰা হৈছে, পাৰ্পল, লাইট গ্ৰীণ আৰু হোৱাইট। ব্ৰাছ বিশেষকৈ 0 নম্বৰ ব্ৰাছটি ব্যৱহাৰ কৰা হৈছে। পাৰ্পল কালাৰে প্ৰথমতে আউটলাইনখিনি কৰি লোৱা হৈছে। হোৱাইট কালাৰৰ লগত পাৰ্পল কালাৰটো মিক্স কৰি পেলাই এটা লাইট পাৰ্পল কালাৰ শ্বেড উলিয়াই লোৱা হৈছে। ভিডিঅ'বোৰ চাব আৰু যদিহে ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা জনাবলগীয়া থাকে তেন্তে কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনালোকৰ সহায়ৰ খুবেই প্ৰয়োজন। একেবাৰে চিম্পুল কাপোৰ এযোৰ এনেদৰে ধুনীয়া কৰি তুলিব পাৰি। সাধাৰণ বিয়াৰ চিঠিৰ খাম এটাৰে গোটেই কাপোৰযোৰ এনেকৈ কৰা হৈছে। ডাৰ্ক পাৰ্পল কালাৰে ওপৰৰ পৰা শেডিং কৰি দিয়া হৈছে। কেৱল 3.5 মিনিট লাইট গ্ৰীণ কালাৰটো ব্যৱহাৰ কৰা হৈছে। ফেব্ৰিক কৰা হৈ গ'ল। ফেব্ৰিক কৰা হোৱাৰ পিছত এতিয়া ষ্টনৰ কাৰণে লৈছোঁ 2টা কালাৰ ষ্টন, গ্ৰীণ আৰু গোল্ডেন। ফেব্ৰিক গ্লুৰ সহায়ত ষ্টনবিলাক লগাই দিয়া হৈছে। ফাইনেল লুক এখন হৈছে মেখেলা, 3 লাইন ফুল দিয়া হৈছে। এখন হৈছে চাদৰ আঁচলটো বেছি হেভি কৰা হোৱা নাই, বৰ্ডাৰত এনেকৈ এলাইন দিয়া হৈছে।
দেখানোর রয়েছে দোকানটো কেবল 3 লাইন খুলে দেওয়া হয়েছে আসলটো গাটো পোকা পার্পল কালারের দহি করা হয়েছে দহিটো দুই সাইডে দেওয়া হয়েছে আসলে ওখানে আরো গার হাতর কিনে লগত ম্যাচিং এটা হচ্ছে ব্লাউজটো পার্পল করা হয়েছে আর দুখানে ইয়েলো নেট ব্যবহার করা হয়েছে একেবারে সিম্পল রাউন্ড শেপের ব্লাউজ ফ্রন্ট ওপেন রাখা হয়েছে ভিডিওতে কাপড় যদি আপনার লাগে সাবস্ক্রাইব করে দিবেন লাইক করে দিবেন